নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আসাম ইউটিউব চেনেল 2024 টি20 বিশ্বকাপৰ পৰা বৰ্তমান বাহিৰ হৈ গৈছে পাকিস্তান ক্ৰিকেট টিম তেওঁলোকে ইউএছএ আৰু ইণ্ডিয়া এই দুটা টিমৰ লগত একেৰাহে দুখন মেচ হৰাৰ পাছত যথেষ্ট বেয়া অৱস্থাত উপনীত হৈছিল আৰু সেই বেয়া অৱস্থাত উপনীত হোৱাৰ পাছত তেওঁলোকৰ সুপাৰ 8লৈ যোৱাৰ আশাত এক প্ৰকাৰে চেঁচা পানী পৰিছিল কাৰণ লোকৰ ওপৰত তেওঁলোক নিৰ্ভৰ কৰি থাকিবলগীয়া হৈছিল তেওঁলোকে ভাবিছিল যে ইউএছএ আৰু আয়াৰলেণ্ডৰ মাজত যিখন মেচ থাকিব সেইখনত ইউএছএ হাৰক ইণ্ডিয়া আৰু ইউএছএ মেচখনত ইউএছএ হাৰক ইণ্ডিয়া আৰু ইউএছএ মেচখনত বাৰু ইণ্ডিয়া জিকিলে ইউএছএ হাৰিলে কিন্তু যিখন আয়াৰলেণ্ড আৰু ইউএছএ খেল আছিল সেইখন খেলখন হ'বই নোৱাৰিলে বৰষুণৰ কাৰণে এটাও বল কৰিবই নোৱাৰিলে গতিকে বৰষুণৰ কাৰণে যেহেতু সেই খেলখন নহলে যাৰ ফলস্বৰূপে 1-1 পইণ্ট পাই গ'ল দুইটা টিমে অলৰেডি ইউএছএ টিমটোৰ 4 পইণ্ট হৈ আছিল আৰু সেই পইণ্টটো মিলাই পেলাই 5 পইণ্ট হৈ গ'ল আৰু এতিয়া পাকিস্তানৰ হাতত 2 পইণ্ট আছে তেওঁলোকে শেষৰ এখন মেচ আছে আয়াৰলেণ্ডৰ লগত সেইখন তেওঁলোকে জিকিলেও 4 পইণ্টহে পাব পাৰিব অৰ্থাৎ ইউএছএ যেটো 5 পইণ্ট হেতুক বিট কৰিব নোৱাৰে যাৰ বাবে বৰ্তমান সময়ত আপোনালোকে যদি পইণ্টছ টেবুলখন চাই ইউএছএ নামৰ আগত কিউ লাগি গৈছে ভাৰতৰ নামৰ আগত আগতে কিউ লাগি আছে গতিকে ক'বলৈ গ'লে পাকিস্তান বাহিৰ তেওঁলোক কোৱালিফাই হ'ব নোৱাৰে পাকিস্তান টিমটোৰ কথা ক'বলৈ গ'লে তেওঁলোকে কিন্তু শেহতীয়া কেইটামান টি20 ৱৰ্ল্ড কাপত একেৰাহে সেমিফাইনেল খেলিছিল সেয়া 22ত হওক সেয়া 21ত হওক গতিকে একেৰাহে তেওঁলোকে খেলিছিল এই শেহতীয়া সময়ছোৱাত কিন্তু এই সময়ছোৱাত যথেষ্ট এইটো সময়ত বিশেষকৈ খেলি মেলি অলপ হ'ল বিশেষকৈ বাবৰ আজমক আকৌ কেপ্টেনচিটো দি দিয়া প্ৰথমতে কেপ্টেনচিটো শাহিন শাহ আফ্ৰিদি কেইদিনমানৰ কাৰণে দি দিছিলে তাৰ পাছত আকৌ বাবৰক দিলে এনেকুৱা খেলি মেলিবিলাক হৈ আছে আৰু টিমটোত বলাৰ আছিল ধুনীয়া ধুনীয়া বলাৰসকলটো ভালেই আছিল ভাল বলিং কৰা বলাৰে আছিল ভাৰতৰ বিৰুদ্ধে ভাল বলিং কৰিছে বলিং পিটছতো ভালেই সহায় পাইছিল কিন্তু সেয়াই বেটিঙত অলপ হয়তো তেওঁলোকৰ খেলি মেলিটো হ'ল বেটিঙত হয়তো ইমান বেছি পাৱাৰফুল বেটাৰ আমি দেখিবলৈ নাপাওঁ স্কিলফুল যি মানে খেলখন ফিনিচিং দিব পাৰে তেনেকুৱা আমি দেখিবলৈ নাপালোঁ ৰিজৱানৰ বাদে তেনেকুৱা বিশেষ আমি দেখিবলৈ নাপালোঁ গতিকে বৰ্তমান চেঞ্জ হ'ব আকৌ জানে আপোনালোকে 2025 চনত চেম্পিয়নছ ট্ৰফি আহিব সেইটোতো হ'ব আপোনাৰ পাকিস্তানতে হ'ব ভাৰত যায় নে নাযায় সেইটো পাছৰ কথা যিকেইটা টিম যায় তাত হ'ব বাকী ভাৰতৰ কাৰণে এক্সট্ৰাকৈ বেলেগতো হ'ব পাৰে সেইটো বৰ বেলেগ কথা কিন্তু পাকিস্তানৰ কাৰণে 25 চনৰ সেইটো আহি আছে গতিকে কেপ্টেনচি দি আকৌ বেলেগক দিয়াৰ কথা ভাবিব পাৰে যেহেতু ইমান বিফল হ'ল দেন 26 চনত আকৌ টি20 ৱৰ্ল্ড কাপ আহিব আমাৰ ইণ্ডিয়াতে হ'ব সেইটো গতিকে 25-26 আইচিচি ইভেণ্ট লগত আহি আছে আমি চাই থকাৰহে কথা বাকী সুপাৰ 8 পাই গ'ল ইউএছএ পাকিস্তানটো বাহিৰ হ'ল পাকিস্তানৰ ঠাইত ইউএছএ পালে গতিকে ইউএছএ টিমটো কিন্তু মানিব লাগিব কোনো তেওঁলোক কোৱালিফাই কৰিব অহা নাছিলে হোষ্ট হিচাপে খেলিবলৈ পাইছিলে তাৰ পাছতো যে এনেকুৱা প্ৰদৰ্শন কৰিলে সেইটো মানিবলগীয়া নিজৰ দেশৰ ইমান প্লেয়াৰ নাথাকিও যে বাকীবিলাক চব মিক্স কৰি মেলি বেলেগ দেশৰ পৰা টিম এনেকৈ বনিও যে ইমানখিনি গৈছে এইটো ডাঙৰ কথা বিশেষকৈ আৰু চাবলগীয়া হ'ব এতিয়া বিশেষকৈ তেওঁলোকে ডাঙৰ টিমবিলাকৰ বিৰুদ্ধে কেনেকুৱা খেলে এতিয়া সুপাৰ 8ৰ ইউএছএৰ যিটো গ্ৰুপ সেইটো গ্ৰুপত হয়তো সাউথ আফ্ৰিকা থাকিব ৱেষ্ট ইণ্ডিজ থাকিব সেইবিলাক টিমৰ লগত ইউএছএ টিমটোৱে কেনেকুৱা কি কৰে চাবলগীয়া হ'ব গতিকে সুপাৰ 8 প্ৰায় ফিক্স হৈয়ে গৈছে গতিকে বৰ্তমান আমি সুপাৰ 8 এনজয় কৰাৰহে কথা 19 তাৰিখৰ পৰা সুপাৰ 8ৰ মেচবিলাক হ'বই গতিকে সেইবিলাকৰ ওপৰত এক্সট্ৰাকৈ ভিডিঅ' দিম গতিকে এই ভিডিঅ'টো ইমানেই আছিলে আৰু ভিডিঅ' আহিব পাৰে আজিৰ দিনটোত আৰু কানাডা আৰু ভাৰতৰ মাজত যিখন খেল আছে আজি শেষৰখন গ্ৰুপ মেচ তাৰ ওপৰত ভিডিঅ' দিয়া আছে আপোনালোকে চোৱা নাই যদি চাবগৈ পাৰে সেইটো ভিডিঅ' এতিয়ালৈকে বহুতে চোৱা নাই আৰু এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়াহে আমাৰ চেনেলটো আগবাঢ়ি যাব যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই অল কৰি দিব তেতিয়া নটিফিকেশ্যনবিলাক পাই থাকিব তেতিয়ালৈকে ধন্যবাদ